বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অধীনৰ বাঙালীপাৰাৰ এটা বিশেষ চুবুৰী ইয়াতে প্ৰায় 56 ঘৰ মানুহ এফেক্টেড হৈছে মানে 56 ঘৰৰ ভিতৰত আউট অফ 56 প্ৰায় 15টা কেছ পজিটিভ পোৱা গৈছে যেটো হাৰ মানে 10% বা 10%তকৈ বেছি হয় গতিকে বাক্সা জিলাৰ সন্মানীয় ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট তথা জিলাৰ অধিকাৰী জিলা উপায়ুক্ত মহোদয়দেৱৰ এক নিৰ্দেশ অনুসৰি লগতে চিকিৎসা বিজ্ঞানৰ যিসকল চিকিৎসকসকল আছে তেখেতলোকৰ টেষ্টৰ ভিত্তিতে এই এৰিয়াটো ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু ডিচি ছাৰ এই আদেশটো আমি পালন কৰি সোৱাগপুৰ আউটপোষ্টৰ আইসি লগতে তেখেতৰ টিম আৰু আমাৰ ৰাজচক্ৰ গোৰেশ্বৰ ৰাজচক্ৰৰ ফালৰ পৰা আমি ইতিমধ্যে এইটো কণ্টেইনমেণ্ট জোনৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লগা হৈছে এইটো লোৱা হৈছে আৰু ইয়াৰ ভিতৰত মুঠতে 56 ঘৰ এফেক্টেড ফেমিলি ধৰা হৈছে ৰাজচক্ৰৰ লাটমণ্ডলৰ লগতে গাঁওবুঢ়াৰ তথ্যৰ ভিত্তিত এখেতলোকৰ কাৰণে জিআৰৰ ব্যৱস্থা কৰা হৈছে আৰু আজি গধূলিৰ ভিতৰতে এই জিআৰ আহি পাবহি লগতে ইয়াত অনবৰতে টেষ্টিং চলি আছে আজি ইয়াৰ যিখন নিকটৱৰ্তী হাট বা বজাৰ আছে তাতো এটা কৰোনা টেষ্টিং কৰা হৈছিল মুঠতে ৭৭ জন মানুহক আজি টেষ্ট কৰা হৈছিল আৰু তাৰ ভিতৰত 2জন পজিটিভ পোৱা গৈছে কিন্তু ইয়াৰ ভিতৰতে এটা ভাল খবৰো আছে যে ইয়াত যিকেইজন 15 জন পজিটিভ আছিল তাৰে আজি 2জনৰ টেষ্ট কৰোঁতে নেগেটিভ ওলাইছে গতিকে আশা ৰাখিছোঁ এই যিটো হোম আইচলেশ্যন যিটো মানে কোৱাৰেণ্টাইন বা কণ্টেইনমেণ্ট জোনত তেখেতলোকে নীতি নিয়মেৰে আছে সেইখিনিৰ জৰিয়তে খুব সোনকালে আমি বাকী কেইজনো সুস্থ হৈ ওলাই আহিব বুলি আশা কৰিছোঁ আপোনাৰ ৰাজচক্ৰৰ অন্তৰ্গত যিখিনি গাঁওবাসী আছে কিমান সংখ্যক কৰোনা পজিটিভ বৰ্তমান আহিছে না কি কৈছে আপোনাৰ ৰাজচক্ৰৰ অন্তৰ্গত কিমান সংখ্যক লোক মানে পজিটিভ হৈ আছে বৰ্তমান আহিছে হয় বৰ্তমান আমাৰ যেহেতু সদায় টেষ্টটো কৰি থকা হৈছে গতিকে নতুন নতুন খবৰ আহি আছে টোটেল আমাৰ 70+ আছে হয় পৰিৱেশটো ভাল বৰ্তমান আপুনি কি ক'ব বৰ্তমান হয় পৰিৱেশটো ভাল বুলিও আমি ক'ব নোৱাৰোঁ আপোনালোকে জানে সমগ্ৰ ভাৰতবৰ্ষতে যেহেতু কৰোনা মহামাৰীয়ে ইতিমধ্যে ত্ৰাসৰ সৃষ্টি কৰিছে অৱশ্যে বাক্সা জিলাত ঠিক সেইদৰে ইমান চিন্তনীয় বিষয়ো নহয় কিন্তু শেহতীয়াভাৱে দুদিনমানত এই হাৰটো বঢ়াৰ কাৰণে যিবোৰ ঠাইত অলপ বেছিকৈ হৈছে সেইবোৰ ঠাই কণ্টেইনমেণ্ট জোন কৰি এই ঠাই যাতে বেলেগৰ পৰা সংক্ৰমিত নহয় তাৰ কাৰণে এইটো ব্যৱস্থাটো লোৱা হৈছে বৰ্তমান বিভিন্ন লোক ইয়াত বগামাটি বা গ্ৰাছলেণ্ড পিকনিক স্পটবিলাকত মানুহ ভাঙি অহা দেখা গৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় বাক্সা জিলাৰ বগামাটি আৰু লগতে গ্ৰাছলেণ্ড ইত্যাদিৰ দৰে কিছুমান টুৰিষ্ট প্লেচ আছে বা পৰিদৰ্শনৰ কাৰণে ঠাই আছে কিন্তু ইতিমধ্যে বাক্সা জিলাৰ সন্মানীয় জিলা উপায়ুক্ত মহোদয়দেৱে এই ঠাইবোৰক বৰ্তমান বেন ডিক্লেয়াৰ কৰি থৈছে যাতে টুৰিষ্ট আহিব নোৱাৰে বনভোজস্থলী মানে বেন ইতিমধ্যে ডিক্লেয়াৰ কৰিছে তাৰ কাৰণে আপোনালোকৰো সহযোগিতা লাগিব আপোনালোকে আজি ইয়াৰ জৰিয়তে এটা বাৰ্তা সকলোলৈ প্ৰেৰণ কৰক যে আমি গোৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰবিষয়া হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ যে কেইটামান দিন আমি নিজে সংযমী হৈ থাকিব লাগে আৰু এই স্থলীবোৰত আহিব নালাগে কোনো ধৰণৰ ৰাফটিঙে হওক বা বাকীবোৰ ব্যৱস্থা বৰ্তমান বন্ধ হৈ আছে সম্পূৰ্ণৰূপে বন্ধ আৰু আমিও আহিবলৈ নিদিওঁ যিহেতু এইটো মূল ৰাস্তা হয় গতিকে এইটো এতিয়া কণ্টেইনমেণ্ট জোনৰ কাৰণেও বন্ধ হৈ আছে গতিকে যাব নোৱাৰে বা বেলেগ ৰাস্তাৰ ফালেও যদি কোনোবা গৈছে আমাক সোনকালে খবৰ দিয়ক আমি তেখেতৰ বিৰুদ্ধে মানে যাৱতীয় বিহিত ব্যৱস্থা লোৱা হ'ব আপোনালোকৰ ফালৰ পৰা এইটো অনুগ্ৰহ কৰি মেছেজটো সকলোকে দি দিয়ক যে আনটিল ফাৰ্ডাৰ অৰ্ডাৰ কোনো এই বাক্সা জিলাৰ পিকনিক স্থলীসমূহত যাব নোৱাৰিব ধন্যবাদ এই বাঙালীপাৰা অঞ্চলত আমাৰ সোৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ বাঙালীপাৰা বুলি ক'ব লাগিব এইটো যোৱাকালিলৈকে 13জন পজিটিভ ক'ভিড পজিটিভ আছিলে আজি আকৌ এই বাঙালীপাৰা উত্তৰ বাঙালীপাৰাতে আৰু এজন ওলাইছে 14জন হ'ল এতিয়ালৈকে আৰু ঔবাৰীৰ পৰা এজন ওলাইছে ইয়াত ক'ভিড পজিটিভ বেছি হোৱাৰ কাৰণে কমপ্লিটলি এইটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আমাৰ চাৰ্কুল অফিচাৰ গোৰেশ্বৰ আহিছিলে তেখেতে আহি পেলাই যোৱাকালি ক'লে যোৱাকালিৰ পৰাই এইটো মানে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে যিটো বগামাটি টুৰিষ্ট প্লেচ আছে বৰ্তমান এইটো কেনেকুৱা ধৰণৰ আছে এইটো বন্ধ এই পথেদি সেই সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে এনে হেৰি বগামাটি পিকনিক প্লেচটো বন্ধ কৰা হৈছে অলৰেডি আৰু এই অঞ্চলৰ ক'ত এনেকুৱা কণ্টেইনমেণ্ট জোন আছে আমাৰ বৰ্তমান আমাৰ এই বাঙালীপাৰাতে আমাৰ সোৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত আজি কিমানজন আজি হ'ল বাঙালীপাৰা উত্তৰ বাঙালীপাৰা এজন ঔবাৰী এজন 2জন যোৱাকালিলৈকে ইয়াত 13জন আছিলে এই আজি এজন 14 আৰু ঔবাৰী এজন 15জন টোটেল যিখিনি পজিটিভ পোৱাবিলাক তেখেতসকলক ক'লৈ নিয়া হ'ল নাগিজুল এই মাত্ৰ নাগিজুল লৈ গ'ল আজি 4জন লৈ যোৱা হ'ল এই